হাই বন্ধু বান্ধৱীসকল, কি খবৰ? মই আজি দুটা বেলেগ বেলেগ ৰেচিপি লৈ আহিছোঁ। এটা হ'ল পিঠাৰ ৰেচিপি আৰু এটা আমি চিংৰা বনাব ট্ৰাই কৰিছিলোঁ তাৰে ৰেচিপি। এয়া চাউলৰ গুড়ি অলপমান পানী বইল কৰি তাত দি দিছোঁ। এইখিনি গেছটো অফ কৰি দিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত তাৰে পিছত গাখীৰ দিছোঁ। গাখীৰ গৰম হ'ব দিছোঁ, তাতে চেনি দি দিছোঁ আৰু এইখিনি আটাৰ নিচিনাকৈ অলপ মঠি লৈছোঁ মই। এইখিনি বইল কৰা পানীখিনিত নিমখ দি ল'ব, পিছত নিদিলেও কথা নাই। তাৰপিছত এনেকৈ লাৰুকৈ বনাই লৈছোঁ। মোৰ ফেচবুক পেজখন চাই আছে যদি পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই ইয়াতে গাখীৰখিনিত বইল লাড্ডু বনোৱা লাড্ডুখিনি আৰু পিঠা যি চেপত বনাইছোঁ আৰু এইখিনি মই গাখীৰখিনিত দি দিছোঁ। গাখীৰখিনি দি বইল কৰি লৈছোঁ অলপ সময়। গাখীৰখিনি খুৱাই পেলাই তাৰপিছত এয়া ৰেডি আমাৰ পিঠা। এইটো কি পিঠা বুলি কয় মই নাজানো, এনেই বনাইছোঁ আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। এয়া সি খাই পেলাই সোৱাদ লগা বুলিয়ে কৈছে। তাৰে পিছৰটো ৰেচিপি হ'ল চিংৰা বনাব ট্ৰাই কৰিছিলোঁ আজি। চাই থাকক। মেগী চিংৰা বনাম মই। মেগী চিংৰাৰ কাৰণে মই আটাৰে বনাইছোঁ। মই আটাখিনি মুঠি লৈছোঁ এনেকৈ আৰু এইখিনি মেগীখিনি বইল হ'ব দিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। মেগীখিনি বইল কৰা হ'ল, তাতে বইল মানে ভাজি লৈছোঁ, শুকানকৈ ভাজি লৈছোঁ। অলপ ধনিয়া কাটি দিছোঁ মেগীখিনিত। ধনিয়া কাটি দি এইখিনি নমাই থ'ম, ঠাণ্ডা হ'ব দিম অলপ। তাৰে পিছত মই নমাই থৈ আটাখিনি মঠি থৈ দিছোঁ, সেইখিনি বেলি ল'ম। এনেকৈ বনাই গধূলি নাস্তা খাব দিবচোন ল'ৰা ছোৱালীক, বহুত ভাল পাব খাই পেলাই কিনি আনি খোৱাতকৈ। এয়া মই মঠি লৈছোঁ। এইখিনি অলপমান মই এনেকৈ তলত মাজত সোমাই দিয়াৰ কাৰণে আটাৰে হেৰি বনাই লৈছোঁ, ঘিউত দি পেলাই মাজত দিয়াৰ কাৰণে হেৰিত এনেকৈ মাজত দি দুখন ৰুটি লগ কৰি বেলিব পাৰে আৰু এখনতো এনেকৈ দি ভাজ কৰি দিব পাৰে। মই এনেকৈ এখনতে দিছোঁ, দি ভাজ কৰি দি এনেকৈ বেলিছোঁ। চেপটো ভাল হোৱা নাই, চিংৰাৰ চেপটো দেখি পেলাই নাহাঁহিব কোনোৱে, নাজানো। ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, খাবলৈ টেষ্টি হৈছিল। চেপটো ভাল নহ'লেও খাবলৈ বহুত সোৱাদ হৈছিল। বনাই পেলাই একবাৰ খাই চাবচোন ঘৰত। কিনা খোৱাতকৈ কিনা হেৰিবিলাকতকৈ এইটো ভাল হয়, কাৰণ এইটো চাফ চিকুণকৈ বনাইছোঁ, ঘৰতে বনাইছোঁ। চাইজটো যেনেকুৱাই নহওক খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। এনেকৈ মেগীখিনি সোমাই দি এনেকৈ লগ কৰি দিছোঁ। অলপ পানী সানি ল'ব লাগে, তেতিয়া আঠা খাই ধৰে। সেই দুটা বনাই লৈছোঁ আৰু মই বেলেগকৈও বনাইছিলোঁ 4টামান এনেকৈ বেলেগ বেলেগ চেপত দি। সেইটো মই দেখা নহ'লে আপোনালোকক, সেইটো বেলেগ চেপ দি বনাইছিলোঁ। আৰু এইটো ভাজি লৈছোঁ ধুনীয়াকৈ। তেলটো অলপ গৰম হ'ব দিব, কম জুইত দি ভাজিব, ধুনীয়া কুৰকুৰীয়া হ'ব। এয়া চাহৰ লগত, গধূলিৰ চাহৰ লগত আমি গোটেইকেইটাই খালোঁ, এনজয় কৰিলোঁ। বাই।